সেই নহয় এই আপোনাক কথা এটা সুধো এই যোৰহাটলৈ যোৱা বাছবিলাক বাৰু ইয়াত পামনে পাব পাব পাম ন মই আপোনাক ক'ৰবাত দেখিছোৱে দেখিব পাৰে মোৰ ঘৰ ইয়াতে হয়নে আচ্ছা আপুনি বা পাঞ্জাবী মানুহ নি নহয় মই ইয়াতে দলমুখ চাৰিআলিত ঘৰ নহয় নহয় গাড়ীখনো বৰ লেট কৰিছে দেই আপোনাৰ ঘৰ আমোলাপতি পিনে নি ৰাম কৈছো ন মোৰ ঘৰটো দলমুখ চাৰিআলি যে ৰাজস্থান হোটেলখন দেখিছে নাই ৰাজস্থান হোটেলৰ কিনাৰেদি যে গলি এটা গৈছে ৩ নম্বৰ বাংলোটো মই এটা কথা কওকচোন আপুনি বা পাঞ্জাবী মানুহ নি নহয় মই ইয়াতে ঘৰ আকৌ দলমুখ চাৰিআলিতে ঘৰ কি হ'ব পাঞ্জাবী মানুহ নহয় ৰাম নহয় বুলি ক'লো ন মই পাঞ্জাবী নহয় হ'লতো দেখিছোৱে ৰাম আপুনি মোক দেখিব পাৰে মোৰ ঘৰ শিৱসাগৰ দলমুখ চাৰিআলিত ৰাজস্থান হোটেলৰ কাষত হ'লতো পাঞ্জাবী মানুহ নি কিবা আপুনি ৰাম মই কৈছো ন মই পাঞ্জাবী নহয় বুলি আপুনি একেটা কথাতে কিয় লাগি আছে নহয় ন কিন্তু অসভ্য আপুনি গোলাঘাটত দেখিছো নেকি মই আপোনাক ৰাম গোলাঘাটত মোৰ শহুৰৰ ঘৰ মই তালৈ যাওঁ হ'লতো শহুৰৰ ঘৰ হয় আচ্ছা হেৰি আপুনি পাঞ্জাবী মানুহ নি মই নহয় পাঞ্জাবী আপোনাক ক'লো নাই একেটা কথাতে আপুনি কিয় লাগি আছে মই পাঞ্জাবী নহয় বুলি ক'লো নাই আপোনাৰ বাৰু খং উঠিছে নেকি কথা এটা সুধো কি সুধিব আপুনি একেটা কথাকে অথনিৰ পৰা কিয় লাগি আছে আপুনি মোক সুধিছে মই পাঞ্জাবী নি মই পাঞ্জাবী মই পাঞ্জাবী হ'লতো মোৰ মা পাঞ্জাবী মোৰ দেউতা পাঞ্জাবী আমাৰ ঘৰত 14 পুৰুষ পাঞ্জাবী আৰু শুনক মই যিজনী ছোৱালী বিয়া পাতিছো তাইও পাঞ্জাবী তাই মাক বাপেক সিহঁতৰ 14 পুৰুষ সকলোখিনি পাঞ্জাবী হ'লতো পাঞ্জাবী হ'লতো দেখাত কিন্তু আপোনাক পাঞ্জাবী যেন নালাগে পাই